মানুহৰ জীৱনৰ মূল্য নাই, পাহৰি গ'লো আমি মানুহবিলাকে। আজি আপোনালোকে ওদালগুৰিত মনত পেলাওক, গোষ্ঠীগত সংঘৰ্ষ হওঁতে কি পৰিৱেশ। এই ৰাস্তা দি মানুহ নাযায়, গুৱাহাটী যাবলৈ হ'লে ঘূৰি যায় মানুহ, ভয় কৰে আহিবলৈ। বৰচলাৰ পৰা এইফালে গ'লে আমাক মৰি যাব পাৰে, কোনো মানুহ নাযায়। ৰাতি হ'লে ঢেকীয়াজুলিত মানুহ নাহে, ভয় কৰে যে ঢেকীয়াজুলিত একদম তাৰ পৰা বেংক ডকাইত হৈ গৈছিলে, তাত মানুহ মৰিছিলে। এনেকুৱা পৰিৱেশ আছিলে। মানুহ ৰাতিপুৱা ওলাই গ'লে ৰাতি ঘূৰি আহিব নাই, ভয় খায়। এয়া অসম আছিলে। ল'ৰা ছোৱালী পঢ়িব কি, আন্দোলন কৰিব। ল'ৰা ছোৱালীয়ে কিবা উন্নতি কৰিব, হাতত বন্দুক লৈ জংঘল যাব। আজি বড়ো সমাজৰ মানুহে সেই সময়ত ভাবিছিলে যে আমাৰ ওপৰত এক্সপ্লইটেশ্যন হৈছে, আমাক সুবিধাবিলাক দিয়া নাই, আমাৰ প্ৰাপ্য অধিকাৰ বঞ্চিত কৰিছে, সেইকাৰণে হাতত বন্দুক লৈছিলে। ল'ৰাবিলাক সন্তুষ্ট আছিলে, মনত দুখ আছিলে যে দিল্লীৰ পৰা আমাক সুবিধা নিদিয়ে, সেইকাৰণে আলফা হৈছিলে, সেইকাৰণে NDFB হৈছিলে, সেইকাৰণে আদিবাসী মিলিটেঞ্চি হৈছিলে। সকলো জাতি জনগোষ্ঠীৰ মাজত খালি আন্দোলন হৈছিলে। চবেই আন্দোলন কৰে, এটা জাতিয়ে আন এটা জাতিক ভাল নাপায়, ইটো জাতিয়ে সিটো জাতিক বেয়া পায়। এয়া আছিলে অসম। আজিৰ অসম কেনেকুৱা হৈ গ'ল? আজি মানুহ পাহৰি গ'ল এইবিলাক কথা। এতিয়া মানুহক কি লাগে? স্কিম লাগে, মানুহক সুবিধা লাগে। এতিয়া ৰাস্তা হোৱা নাই, দলং হোৱা নাই, মই অৰুণোদয় পোৱা নাই, মই আঁচনি পোৱা নাই, মোক এইটো সুবিধা লাগে, মোক সেইটো সুবিধা লাগে, অমুক বস্তু পাব লাগে, এইবিলাক কথা আজিকালি কয়। আগততো এইবিলাক কথা নকয়। আগত মানুহৰ এইবিলাক চিন্তা নাই যে ল'ৰাটোৰ কেনেকৈ জীৱন হ'ব। আগত মানুহৰ কেনেকুৱা পৰিৱেশ আছিলে। কেইবছৰ আগত? মাত্ৰ 10 বছৰ আগত। 10 বছৰত ইমান পৰিৱৰ্তন, যে মানুহৰ চিন্তাৰ পৰিৱৰ্তন। আজিকালি মানুহে এপ্লিকেশ্যন দিয়ে যে পকা ৰাস্তা লাগে। আগত মানুহে এপ্লিকেশ্যন দিছিলে নেকি? নাই। এই পৰিৱৰ্তন কেনেকৈ আহিলে? এতিয়া এই পৰিৱৰ্তনক এচাম মানুহে সমালোচনা কৰে। কংগ্ৰেছৰ মানুহে সমালোচনা কৰে যে কংগ্ৰেছ ভাল আছিলে, কাৰণ গোষ্ঠীগত সংঘৰ্ষ কৰিছিলে, কংগ্ৰেছ ভাল। বাগানত কাম কৰা নাই, কংগ্ৰেছ ভাল। বাকী কোনো জাতিৰ মাজত সমন্বয় নাই, কংগ্ৰেছ ভাল। আমি বেয়া, আমি বেয়া কাম কৰিছোঁ। আমি PMIY দিছোঁ, কোনোবাই আমাক ভোট নিদিয়ে তাকো PMIY দিওঁ, সেইটো আমি বেয়া। যোনে ভোট নিদিয়ে আমি চাউল দি দিওঁ, সেইটো আমি বেয়া। আমি টয়লেট বনাই দিওঁ, সেইটো আমি বেয়া। অৰুণোদয় দিওঁ, সেইটো কাৰণে আমি বেয়া। ভাল কোন? যোনে একো দিয়া নাছিলে। সেই সময়ত IY ঘৰ আছিলে। কেইটা ঘৰ আহে এটা পঞ্চায়তত? 20টা ঘৰ, 25টা ঘৰ। কাক দিয়ে? পঞ্চায়ত প্ৰেচিডেণ্টে যাক ভাল পায় তাক দিয়ে, যাক বেয়া পায় তাক নিদিয়ে। এতিয়া আমি কৰিব, এতিয়া পঞ্চায়ত প্ৰেচিডেণ্টে চিলেকশ্যন কৰিব পাৰে নেকি? নোৱাৰে। অটো জেনেৰেট হয় এতিয়া। পঞ্চায়ত প্ৰেচিডেণ্টে ইচ্ছা কৰিলে দিব নোৱাৰে। যদি এনেকুৱাই হ'লহেঁতেন, আমাক ভোট নিদিয়া মানুহৰ চব নাম আমি কাটিলোহেঁতেন, কিন্তু তো তেনেকুৱা নহয়। চাউল আমি জানো ভোট নিদিয়ে মানুহে, আমি বক্স খুলিলেই গম পাওঁ, কিন্তু আমিতো চাউল কাটা নাই, আমিতো ৰাস্তা বনোৱা বন্ধ কৰা নাই, আমিতো লাইটৰ কানেকশ্যন বন্ধ কৰা নাই, আমিতো টয়লেট বনোৱা বন্ধ কৰা নাই। কিয়? যে ভাৰতীয় মানুহৰ জীৱন ভাল হ'ব লাগে। আমি ভাৰতীয় মানুহৰ কথা চিন্তা কৰোঁ যে ভাৰতত চব মানুহ ভালকৈ থাকিব লাগিব, অসমত চব মানুহ ভালকৈ থাকিব লাগিব। অসম তেতিয়াহে উন্নতি হ'ব, বৰচলা তেতিয়াহে উন্নতি হ'ব যেতিয়া প্ৰত্যেকজন মানুহ পকা ঘৰত থাকিব, প্ৰত্যেক মানুহৰ জীৱনত পৰিৱৰ্তন হ'ব। সেইকাৰণে আমি কাম কৰি আছোঁ। আমি চব জানো, আমি বুজিও পাওঁ, আমি দেখাও পাওঁ। এই পৰিৱৰ্তন আগত নাছিলে। নৰেন্দ্ৰ মোদীয়ে সেইটো কাৰণে কয় সবকা সাথ সবকা বিকাশ, সকলোৰ লগত সকলোৰ উন্নয়ন। এইটো নহয় যে মানে বিজেপিৰ উন্নয়ন বুলি নকয়, সবকা সাথ সবকা বিকাশ। কিয় কয়? যে জানে যে সকলোৰ উন্নয়ন আমি কৰিব লাগিব। সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস। যিবিলাক মানুহে আজিৰ দিনত আমাক বিশ্বাস নকৰে, তেওঁলোকৰো বিশ্বাসভাজন হ'ব লাগিব। আজি সংখ্যালঘু মানুহে আমাক ভোট নিদিয়ে। কিয় নিদিয়ে? যে নাই মছজিদ ভাঙি দিব, তেওঁলোকৰ বেয়া কৰি দিব, তেওঁলোকৰ ওপৰত অন্যায় কৰি দিব, সেইকাৰণে বেয়া পায়। মানুহে উল্টা বুজাই দিয়ে যে বিজেপি বেয়া, বিজেপিয়ে তহঁতৰ কাৰণে কাম নকৰে। আৰে বিজেপি অহাৰ কাৰণে আজি কোনো মানুহৰ কষ্ট হোৱা নাই, বিজেপিয়ে কোনো মানুহক আজি দিগদাৰ দিয়া নাই। বিজেপিৰ কাৰণে প্ৰত্যেক মানুহৰ সমান উন্নয়ন কৰিছে। কাৰো মুখত চোৱা নাই বিজেপি, দুখীয়া মানুহৰ মুখ চাইছে। কোনো বিজেপিৰ কাৰ্যকৰ্তা আমাক বেয়াই পায় যে বিজেপিৰ মানুহ সুবিধাই নাপায় বুলি কয়। মানুহে কয় যে আপোনালোকে ভোট নিদিয়ে মানুহ কিয় সুবিধা দিয়ে, কিন্তু নৰেন্দ্ৰ মোদীয়ে কয় যে যোনে ভোট দিয়ক নিদিয়ক, ভাৰতীয় মানুহ তাৰ কাম মই কৰিব লাগিব, সেইকাৰণে কাম কৰি দিয়ে। সেইকাৰণে ভোট নিদিয়া মানুহকো আমি PMIY ঘৰ দিওঁ। তো নৰেন্দ্ৰ মোদীয়ে ভাবে এইটো কথা। এইকাৰণে আপোনালোকক আমি কৈছোঁ
এইগৰাকী ব্যক্তিয়ে ইমান কথা চিন্তা কৰে। আজি এজন মানুহৰ ঘৰত টয়লেট নাই, নৰেন্দ্ৰ মোদীয়ে চিন্তা কৰে যে তেওঁৰ ঘৰত টয়লেট নাই, বনাব লাগে। মানুহ এটাৰ ঘৰ নাই, বনাব লাগে, নৰেন্দ্ৰ মোদীয়ে ভাবে। সেইকাৰণে এই আঁচনিবিলাক দিছে। এইবিলাক আঁচনি নিদিয়াকৈও আমি বেলেগ বেলেগ কাম কৰিব পাৰোঁ, মানুহে কয় আমাক, কিন্তু আমি কিয় কৰোঁ? আজি আয়ুষ্মান ভাৰতৰ কাৰ্ড কিয় দিয়া গৈছে? যাতে গৰীব মানুহ এটা ভাল ট্ৰিটমেণ্ট পাব পাৰে। আজি ইমানবিলাক কথা চিন্তা কৰা এগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰে। আজিকালি ল'ৰা ছোৱালী পঢ়া শুনা কৰিব বিচাৰে, ল'ৰা ছোৱালীয়ে পঢ়িব বিচাৰে যে আমি ভাল মানুহ হ'ম ভৱিষ্যতে। আগতে নিবিচাৰিছিলে। মানুহে ভাবে পঢ়ি কি লাভ, MLA মন্ত্ৰীক ঘোষ দিলেহে চাকৰি পাম, MLA মন্ত্ৰীক ঘোষ নিদিলে আমি চাকৰি নাপাওঁ, মই মাটি বাৰী বন্ধক কৰি পেলাইহে চাকৰি পাব লাগিব, এইটো মানুহে ভাবিছিলে। আজিৰ দিনত ভাবে নেকি MLA তাত যাব নালাগে চাকৰিৰ কাৰণে, নিজে নিজে চাকৰি হয়। MPৰ ওচৰত আহিব নালাগে, নিজে নিজে চাকৰি হয়। পঢ় আৰু চাকৰি লৈ পেলাই গুচি যা, এয়াই ব্যৱস্থা। কেনেকুৱা পৰিৱৰ্তন হ'ল? আজি মাটিৰ অধিকাৰ আমি দিয়াবৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু কেইদিনমানৰ পিছত যাতে মণ্ডলে দিগদাৰ নিদিয়ে সেইটো আমি কাম কৰি আছোঁ, যাতে কোনো মানুহৰ কষ্ট নহওক, অসম এখন সমৃদ্ধশালী হওক, প্ৰত্যেকটো মানুহৰ জীৱনৰ পৰিৱৰ্তন হওক, প্ৰত্যেকটো মানুহে পঢ়া লিখা কৰক। যেতিয়া মানুহে পঢ়া লিখা কৰিব সি নিজে শক্তিশালী হ'ব। যেতিয়া ভাল স্কুলত পঢ়িব ল'ৰাই, সি জীৱনত ভাল কাম কৰিবলৈ শিকিব, তাক কোনো ঠগিব নোৱাৰে। মই ভাষণ দিলে মোৰ কথা শুনিব লাগে এনেকুৱা নহয়, সি বুজিব যে এই কথাটো সঁচা কৈ আছে নে ভুল কৈ আছে, মই ঠিক কথা কৈছোঁ নে বেয়া কথা কৈছোঁ বুজিব পাৰিব। কিন্তু আমাৰ গাঁৱত আজি সেই পৰিৱেশ নাছিলে। এতিয়া আমি নতুনকৈ স্কুল বনাইছোঁ, এতিয়া নতুনকৈ কলেজ বনাইছোঁ, নতুনকৈ ইউনিভাৰ্চিটি বনাইছোঁ, নতুনকৈ চব কামবিলাক এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ। দুখীয়া মানুহজনৰ ঘৰবিলাক ঠিক কৰিব বিচাৰিছোঁ। এটা দিনত যেতিয়া প্ৰধানমন্ত্ৰীয়ে লক্ষ্য লৈছে যে ৭৫ বছৰত আমি অমৃতকাল, দেশ স্বাধীন হৈছিলে ৪৭ চনত, ৪৭ চনৰ পৰা আমি এতিয়া ৭৫ বছৰ হৈছে, আমি ৭৫ বছৰ অমৃতকাল বুলি কৈছোঁ। ৭৫ বছৰৰ অমৃতকালৰ পৰা আমি ভাৰতবৰ্ষৰ এতিয়া কাম কৰিছোঁ। যোনদিনা ভাৰতৰ স্বাধীনতা ১০০ বছৰ হ'ব, ২০৪৭ চন, ২০৪৭ চনত আমি লক্ষ্য লৈছোঁ যে যোনদিনা ভাৰতৰ ১০০ বছৰ স্বাধীনতাৰ হ'ব, সেইদিনাখন ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব, কোনো মানুহ গৰীব নাথাকে।